শিল্পীৰ নিজা কোনো ঘৰ নাথাকে। শিল্পী ৰাইজৰ হৃদয়ত বাস কৰে। নমস্কাৰ, মই মুনমুনে মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ লগত এনে এটি ভিডিঅ' শ্বেয়াৰ কৰিব বিচাৰিছোঁ, যিটো ভিডিঅ' চালে আপোনালোকৰ মন ভৰি পৰিব। অভিনেতা উৎপল দাস আৰু অভিনেত্ৰী নন্দিনী কাশ্যপ এইবাৰ ৰাজমুকুট থিয়েটাৰৰ লগত চুক্তিবদ্ধ হৈ আছে। এই কথা হয়তো আপোনালোক সকলোৱে জানে। আজি কেইদিনমানৰ আগতে তেওঁলোকে অভিনয় কৰি থাকোঁতেই এটা গানৰ দৃশ্যাংশত তেওঁলোক অভিনয় কৰি আছিল। তেতিয়াই তেওঁলোকৰ লগত এটা অঘটন ঘটে আৰু সেই ঘটনাটোত উৎপল দাসৰ এখন হাত ফ্ৰেকচাৰ হোৱাৰ লগতে নন্দিনী কাশ্যপো যথেষ্ট আঘাতপ্ৰাপ্ত হয়। কিন্তু আচল কথাটো হ'ল, ইয়াৰ পাছতো তেওঁলোকক দেখা গৈছে থিয়েটাৰৰ মঞ্চত নিজৰ ভঙা হাতখন বেণ্ডেজ কৰি গৈছে অভিনয়। আচলতে এয়াই শিল্পীৰ জীৱন। ৰাইজৰ ওচৰত তেওঁলোক দায়বদ্ধ। নিজৰ দুখ কষ্টকো হেঁচুকি তেওঁলোক ওলাই আহিছে ৰাইজক মনোৰঞ্জন দিবলৈ। সঁচাকৈ আজি আপোনালোকক এনেকৈ দেখি আপোনালোকলৈ ভালপোৱা আৰু শ্ৰদ্ধা দুগুণে বাঢ়ি গ'ল।